So good morning, welcome back to my channel. সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ব্লগটো ধামাকা হ'বলৈ গৈ আছে। মই আজি গৈ আছো গুৱাহাটী। কিহৰ কাৰণে গৈ আছো, তাত গৈ কি কৰিম জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। গাইজ আমি আহি পাইছোঁ এতিয়া বশিষ্ঠ আশ্ৰম, মানে বশিষ্ঠ মন্দিৰ আহি পাইছোঁ। চব আহোঁতে ইমান ভিডিঅ' কৰা নহ'ল, এতিয়া দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। মোৰ লগত আছে ৰাজদীপ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকক। এতিয়া ধুনীয়া দৃশ্য এটা দেখিবলৈ লৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইটো চাওক, এইটো গণেশ মন্দিৰ, তাৰ কাষতে আছে এখন জুৰি, নিজৰা এখন বৈ আছে তাৰ কাষতে। মই আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি গৈ আছোঁ, চাই থাকক। হৈছে বশিষ্ঠ মন্দিৰ। আমি এতিয়া তাৰ কাষত থকা জুৰিখনলৈ ওচৰলৈ আহিছোঁ, চাই থাকক। তো গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, এতিয়া নেক্সট কলৈ যায় তাকে চাওঁ, ইয়াৰ পৰা ওলাই দিওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। A few moments later. এতিয়া আমি আহি পাই গ'লোঁ জু। এতিয়া আমি চিৰিয়াখানাত আছোঁ। এটা কথা, চিৰিয়াখানাত আহিলেগৈ আপোনালোকে অনলাইন টিকেট বুকিং কৰি আহিব, কাৰণ ইয়াত অফলাইন টিকেট বুকিং নহয়, চব অনলাইন হৈ গ'ল আজিকালি। চ' টিকেট অনলাইন বুকিং কৰি আহিব। মই দেখুৱাই আছোঁ কি চাওঁ, কি আছে ভিতৰত। তো চাওক, এইখনেই হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰ। ভিতৰত সোমাই আহিলোঁ এতিয়া। এতিয়া মই আপোনালোকৰ এটা বেলেগ এটা বস্তু দেখাব ওলাইছোঁ। এইটো চাওক, জিৰাফ দেখিবলৈ পাইছোঁ। এইটো জিৰাফ চাই কেনেকুৱা লাগিছে? কি মজা লাগিছে, মজা না? এইকেইটা চাওক, ধনেশ পক্ষী নেকি? নহয়, এইটো হৰিণ। চাওক, ঘাঁহ বন খাই আছে। এইকেইটা চাওক, এইকেইটা ময়ূৰ চৰাই। চাওক ঈগল, কি লেভেলত চাই আছে চাওক। চাওক মাংস খাই আছে, মাংস। দেখা নাই মৰম লগা চৰাইকেইটা। এইকেইটা চাওক বন মেকুৰী, সেইটো শুই আছে। ভয় খালে। বন্ধু বন্ধু এইটা চাওক ভাটো চৰাই। বান্দৰে দৌৰালে অলপ আগত। চিৰিয়াখানা আহিলে কেতিয়া বান্দৰক নোজোকাব। ভালুকৰ মুখখন চাওক না, কিবা এই গাহৰি আন টাইপ লাগে। এইটো কি হিমালয়ান গ্ৰিফন, কিবা হিমালয়ান গ্ৰিফন শগুন বোলে, চব নয়নজি। বাঘ ভালুক বহুত দেখা হ'ল, এতিয়া সিংহ দেখোন, সিংহ। এতিয়া আপোনালোকক মই গড় দেখাম। চাওক গড় তিনিটা, আৰু এইফালে হৰিণ আছে। চাওক না বে, বাঘকেইটা চাওক।
লেভেলৰ আছে এইটো ৰয়েল বেংগল টাইগাৰ ৰয়েল বেংগল টাইগাৰ দেখিবলৈ পাইছে যাক ৰাষ্ট্ৰীয় জন্তু বুলি কোৱা হয় ধুনীয়াকৈ চিৰিয়াখানাৰ পৰা এতিয়া ওলাই দিওঁ তাৰপিছত নেক্সট এতিয়া গৈ আছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গৈ আছোঁ তো তাত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তাত কি চাওঁ মই দেখাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আমি এইফালে আছে অসমীয়া সমাজত প্ৰচলিত বাদ্যযন্ত্ৰ মুখাশিল্প চাওক না এইবিলাক চব কি ধৰণে বনোৱা হৈছে আৰু ৰাৱণ আছে আপোনালোকৰ লগত ৰাৱণ 10টা মূল আৰু এয়া চাওক বৰা আৰু এয়া হৈছে নৰসিংহ ভগৱান বিষ্ণু আনি থাকে আহি মজা লাগিছিল ধুনীয়া লাগিছে কি চালাই তো বশিষ্ঠ আশ্ৰম এইকেইটাই আৰু এতিয়া আমি কলাক্ষেত্ৰত আছোঁ আপোনালোকে চাওক এয়া দেখিবলৈ পাইছে এইবিলাক আপোনালোকে আহক কলাক্ষেত্ৰ চাওক এনজয় কৰক এয়া হৈছে আমাৰ অসমৰ সত্ৰীয়া নৃত্যৰ যি গায়ন বায়ন তাৰ এটা দৃশ্য এচাক অসমীয়া দৰা কইনাৰ পৰম্পৰাগত সাজপাৰ কি সুন্দৰ লাগিছে দেখিবলৈ পাইছে চাহ জনগোষ্ঠীৰ লোকসকলৰ যিমূৰ নৃত্য এয়া চাওক অসমৰ জাতীয় উৎসৱ বিহু এইটো চাওক মাছ ধৰা সঁজুলি চেপা বোলক এইখনত উঠিছা মজা লাগিছে দেই উঠিছা এবাৰ ধুনীয়াকৈ বহি লৈছোঁ একে চিট বেল্ট লগাই লৈছোঁ কেনে লাগিছে মজা লাগিছে দেই ফাইনেলি উঠি দিলোঁ মজা আহা